হাই গাইজ, স্বাগতম জনাইছোঁ ভিগু ডেকা ব্লগৰ অন্য এটা ভিডিঅ' লৈ। আৰু বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, তাৰ কাৰণে বেয়া নাপাব। আৰু আশা কৰোঁ ভালেই চাগে সকলোৰে। আৰু কিবা কিবি কামৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। তো আজি মই এতিয়া মোৰ ৰুমৰ পৰা ঘৰলৈ গৈ আছোঁ। তো ঘৰলৈ যোৱা এই মানে কি গুৱাহাটীৰ ইয়াৰ পৰা মোৰ ঘৰলৈ তো যোৱা জাৰ্ণিটো আজি আপোনালোকক সম্পূৰ্ণ দেখাম, যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। তো ব'লক আৰু আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰ'ব গাইজ, যোৱাৰ আগতে আৰু এটা বস্তু দেখাই থৈ যাওঁ, মানে মই ওপৰত যাই কিনে মই থকা ঠাইখিনি ভিউটো অলপ দেখাই দিওঁ আপোনালোকক ওপৰৰ পৰা, চাৰ্টৰ ওপৰৰ পৰা। তো চাওক ঠাইটো আপোনালোকে অলপ। গাইজ এতিয়া মই গাড়ীত উঠিলোঁহি আৰু দীঘলী পুখুৰীৰ ওচৰৰ সেইখিনি মই খোজকাঢ়ি আহি আছিলোঁ। ভাবিছিলোঁ মানে কি ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণ দিলে, বহুতে বৰষুণ দিলে, তাৰ কাৰণে মই ভিডিঅ' বনাব নোৱাৰিলোঁ। পুখুৰীৰ পাৰত ধুনীয়াকৈ খোজকাঢ়ি আহি আছিলোঁ মই। আৰু এতিয়া গাড়ীত উঠিলোঁ বাৰু, বৰষুণো কমিলে এতিয়া। তো তেনেকৈ আৰু চব বাকীখিনি ভিডিঅ'টো শেষলৈ। তো গাইজ গৈ আছোঁ, এইফালে ফেঞ্চি আহি পালোঁ, ফেঞ্চি বজাৰ। এনেকৈ আৰু যিমানখিনি পাৰোঁ দেখাই গৈ থাকিম আপোনালোকক মাজে মাজে। তো চাই থাকক ভিডিঅ'টো শেষলৈ। Inside my own world of make-believe, kids screaming in their cradles, profanities. আৰু গাইজ আহি পাই গ'লোঁ এইখিনি লাচিত ঘাট কোৱা নেকি, তো এইখিনি পালোঁ। গাইজ গৈ আছোঁ দাদা একদম কাপোৰ চাপোৰ পূৰা মই এইবিলাক বেপাৰ কৰোঁ মানিগাঁও ঠিকে আছে বাৰু, ভাল লাগে ফটকে ৰেডি প্ৰিন্সিপাল ঠিকে আছে বাৰু। এনেকৈ আৰু 15 আগষ্ট ভালকৈ পালন কৰক আপোনালোকে। ময়ো ঘৰত গৈ আছোঁ আৰু দাদাক লগ পালোঁ, দুয়োটাই একেলগে বাছত বহি গৈ আছোঁ। আৰু দাদা মালিকত নামিব, মই যাম আৰু। গৈ আছোঁ, আচলতে আমি গৈ আছোঁ, এইফালে ট্ৰেইন গৈ আছে, আপোনালোকে দেখিছে নাই ভিডিঅ'ত গম নাপাওঁ, মই দেখিছোঁ। তো গাইজ এনেকৈ আহি পাই গ'লোঁ মই জালুকবাৰী। আৰু এতিয়া ওপৰলৈ উঠি আছোঁ। তো যিহেতু মঙলদৈ যোৱা গাড়ী নাই ন, সেইকাৰণে অলপ চাই ল'ব লাগিব। তো এনেকৈ চাই কেনে গাড়ী সলাই সলাই যাব লাগিব। আৰু ওপৰৰ পৰা এবাৰ জালুকবাৰীৰ ভিউটো দেখাই দিম আপোনালোকক, তো চাওক। From a young age, taking my soak into the masses, writing my poems for the few that look at me, took at me, shook at me, feeling me, singing from heartache, from the pain, taking my message from the veins, speaking my lesson from the brain, seeing the beauty through the. Hey, you burn me up, believer, believer. উঠি ল'লোঁ গাড়ীত, এতিয়া যাওঁ চেকপোষ্টলৈ। তাত গৈ আকৌ গাড়ী চেঞ্জ কৰিব লাগিব আৰু আহি পালোঁ শৰাইঘাট দলং। তাৰপিছত আৰু দেখাম আপোনালোকক অলপ। গাড়ীত এতিয়া বহি ল'লোঁ, ডাইৰেক্ট মঙলদৈ যাব পাৰিম, ট্ৰেভেলাৰ পালোঁ। তো গৈ আছোঁ। আৰু আইনাখনৰ কাৰণে অলপ দিগদাৰ হ'ল, একো নাই আৰু যিটো উপায় নাই ন, সেইটো থাকিবই লাগিব গাড়ীত। তাকেই আৰু। আৰু এনেকৈ আহি পাই গ'লোঁ টোল গেট। আৰু গাড়ীখন চাগে ফাষ্ট টেগ লগোৱা আছে, তো
তো হ'বই চাগে, বেছি টাইম নালাগে আৰু যাব পাৰিম, একো নাই। আৰু মই গৈ থাকোঁতে লাহেকৈ উঠি গ'ল আৰু যাওঁ আৰু। আৰু এনেকৈ আহি পাই গ'লোঁ বাইহাটা চাৰিআলি। আৰু এতিয়া বেছি দূৰ নাই আৰু মই অলপ ইয়াৰ পৰা। বৰষুণ দি আছে তামাম আৰু গৈ আছোঁ এনেকৈ লাহে লাহে। আৰু এনেকৈ আহি থাকোঁতে আমাৰ গাড়ীখন পথাৰৰ মাজেৰে গাঁৱলৈ ৰাস্তাত মানে এনেকৈ ভিতৰে সোমাই দিলে। ৰাস্তা মই হ'লে চিনি নাপাওঁ, কেনেকৈ যাওঁ, ক'ত যাওঁ, কি হয় আৰু লৈ যাব মানুহ ড্ৰাইভাৰে। আৰু মাজতে এনেকৈ সময় পাই গ'লোঁ ধাৰাসাৰ বৰষুণ আৰু ক্লাছ মাৰি লৈ এনেকৈ গৈ আছোঁ আৰু ভিডিঅ' বনোৱা কমে নেকি হ'ব নাজানো। আৰু ভিডিঅ'টো হয়তো অলপ দীঘলো হ'ব পাৰে, তো নাপাবা আপোনালোকে চাই। আৰু গাইজ এনেকৈ আহি পাই গ'লোঁ নাৰিকল শিৱ মন্দিৰ। তো গাইজ এনেকৈ আহি পাই গ'লোঁ চিপাঝাৰ আৰু বৰষুণ আৰম্ভ। এতিয়া ভিডিঅ' বনাব নাপামেই চাগে। আৰু আমাৰ ড্ৰাইভাৰজনে হাতখন বাইকিয়া উলিয়াই দিলে বাহিৰত, নিলে ভাল আছিলে, নিব চাগে, নিলে ঠিক আছে বাৰু, নাই। গাইজ এনেকৈ ৰ'দ আৰু বৰষুণ দুয়োটাৰ মাজতে আহি পাই গ'লোঁ মঙলদৈ মানে কি ঘৰে পালোঁ এতিয়া। আৰু সেইটোৱে আৰু এইটো এটা সৰু ভিডিঅ' আছিলে। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তো বাই বাই।